অসম প্ৰকাশন পৰিষদৰ নিবেদন সাধু সাধু সাধু। আৰু আজিৰ সাধুটি হৈছে কুৰুৱা চৰাই আৰু বামুণৰ সাধু। এখন গাঁৱত এহাল নিমাখিত বামুণী আছিল। এদিন বামুণে ক'ৰবালৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌপুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে, পৰলৈ দুখ কৰাৰ কোনো সকাম নাই। সেইদিনাৰ পৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক সাও দি আপোনা আপুনি কয়, মোক যেনেকৈ তই নিৰাশ কৰিলি তইও তেনেকৈ নিৰাশ হ'বি। সি মাছৰ কথাকে গুণি ভাবি থাকি শোকত লাহে লাহে ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপ হৈ উঠলি আহিছিল যে তাক যে দেখে সেয়ে একোলা ল'বলৈ বিচাৰিছিল। বামুণীয়ে ল'ৰাৰ মুখ দেখি ভোক পিয়াহ পাহৰিছিল। আজিকালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে গুণে ল'ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটি ইমান মোহ লগা হৈছিল যে বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল'ৰাটি সফল ডেকা হওঁতেই বিধতাৰ বিড়ম্বনাত নিঠুৰ কালে বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল'ৰাটি মৰিল সেই দিন ধৰি বামুণীৰ চকু লো নুগুচা হ'ল। দুয়ো শোৱন কাৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো হিয়া ধুনি আধা মৰা হ'ল। কাঠ চিতিয়া জমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা গধূলি সদায় ঘেটকালি থাকিলে সি কেনে পায়। এই বুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰকৈ জমৰ হিয়া খুন্দিছোঁ বুলি কৈ খুন্দি থাকে। বামুণে এনেকৈ দুখ বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি এদিন ৰাতি বামুণক সপোনত ক'লে, তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা। মাথোন মই এটা কথা কওঁ, তাকে তুমি কৰিবা। কাইলৈ তুমি ভিতৰৰ পৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই ঘৰতে শুবা আৰু 3 দিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে তোমাক জগাবলৈ হাক দিবা। পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি চিঙি কৈ সেইমতে তেওঁৰ গোসাঁই ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ জমপুৰি পোৱালেগৈ। বামুণে জমপুৰিত কত যে লীলা খেলা দেখিলে তাৰ সীমা সংখ্যা নাই। যমদূতে কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে, কোনোক উভতাই মুঠ চেলাই খাৰণিত জুবুৰি আহিছে। অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি মহ টনা দি টানি নৰকৰ কুণ্ডত পেলাইছে। যমদূতবোৰ জুমে ঘূৰি ফুৰিছে, হু কৰে আহিছে গৈছে। এইদৰে নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি বুদ্ধি হেৰাল আৰু বতাহত আহঁতৰ পাত কপা দি ভয়ত কঁপিবলৈ ধৰিলে। দূতে নি বামুণক যমৰজাৰ ওচৰত ভেটালেগৈ। যমে তেওঁক ক'লে, বাপুদেউ তুমি ভয় নকৰিবা, তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰ আছেনে নাই। বামুণে সেই ফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক'লে, হয় মহাৰাজ, মোৰ পো সৌটো। বামুণৰ উত্তৰ শুনি যমে ক'লে, তাক ইয়ালৈ মাতাচোন, যদি সি নাহে তেন্তে তুমিয়েই তাক মাতি আনাগৈ।
বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ হেৰৌ বোপাই মই আহিছোঁ নহয় তই এইপিনে আহচোন বুলি মাতিলে। বামুণে এইদৰে ৩-৪বাৰ মতাটো পুতেকে তেওঁৰ ফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘুকুটা মাৰি ক'লে, হেৰৌ বোপাই এইফালে চাচোন মই তোৰ বাপেৰ। পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে ক'বলৈ ধৰিলে, তই মোক ক'ৰ পো পাইছহি অ'? মই তোৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পুতক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছেনে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ। পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰ পৰা গুচি আহি যমৰ আগত ক'লে, সেইটো মোৰ পো নহয়। বামুণৰ কথা শুনি যমে তেওঁক ক'লে, তোমালোকে মোক অকাৰণতে দোষ দিছিলা, এতিয়া দেখিলা কাৰ দোষ? এই বুলি যমে দূতৰ মুখলৈ চাই ঠাৰ দিলত দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই ঘৰ পুৱাই দেহাটোৰ ভিতৰত সোমাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি পাতি ক'লে আৰু তেতিয়াৰে পৰা বামুণ বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।